हेलो एवरीवन मोर এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো ভাবিলো আপোনালোকলৈ আজি কি ভিডিও আগবঢ়া ভাবি থাকোতে ভাবিলো যে মই আপোনালোকক মোৰ কাপোৰৰ কালেকচনে দেখাও মানে মোৰ বুলি ক'বলৈ নাযাও কাৰণ মামা ঘৰৰ চাৰিজনী মানুহ সবে মিলি ইখিনি গুঠাইছো আৰু কেনেকা পাই জনাব প্ৰথমে আহিছো এই কাপোৰযোৰ কেনেকা লাগিছে জনাব এই যে অৰেঞ্জ কালাৰ কাপোৰযোৰ পিন্ধাই নাই বাৰু নতুন হৈ আছে কেনেকা লাগিছে জনাবচোন অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰ অৰেঞ্জ কালাৰ এই গ্ৰীন আৰু হোৱাইট দিছে এই দহি ধুনীয়াকৈ বাটি থৈ দিছে হোৱাইট কালাৰ দহি বাটিছে আৰু এইখন হৈছে মেখেলা কটনৰ হয় গৰমত পিন্ধি খুব ভাল লাগিব আৰু এই ব্লাউজটো চিলোৱাই নাই বাৰু মানে নতুন হৈছে যে সেইকাৰণে চিলোৱাই নাই আৰু এতিয়া নেক্সট হৈছে এইযোৰ কেনেকুৱা লাগিছে জনাব মানে মোবাইলত অলপ বেলেগ লাগিছে নীলা লাগিছে কিন্তু কাপোৰটো মানে বহুত ধুনীয়া এটা কাপোৰ এইযোৰ নতুন হৈ পিন্ধাই নাই বাৰু কেনেকুৱা লাগিছে জনাব ভাল লাগিছে নাই ক'ব হা এইখন হৈছে মেখেলা আৰু এইখন চাদৰ আৰু ব্লাউজটো চিলোৱা হোৱাই নাই মানে নতুন হৈ আছে যে এনেকৈ চিলাম আৰু লাহেকৈ আৰু এইযোৰ দেখাইছোঁ এইযোৰ ভাল লাগিছে নে ক'বচোন এইযোৰ গ্ৰীনত ব্লেক দিয়া আছে ভাল লাগিছে ক'ব এইখন হ'ল চাদৰ আৰু এয়া ব্লাউজটো চিলোৱা হোৱাই নাই নতুন হৈ আছে যে এইখন হৈছে মেখেলা আৰু এযোৰ বগা এযোৰ লৈ আহিছোঁ এইযোৰ বগা মানে নতুন হৈ আছে চিলোৱা হোৱাই নাই আৰু নতুনকৈ লৈ থৈ দিয়া হৈ আছে মানে এইবোৰ বগা বস্তুটো ইভাগে কলৈকো পিন্ধি যোৱা নহয় ন মানে নামঘৰত কিবা সকাম চকাম হ'লেহে পিন্ধা হয় সেইকাৰণে চিলোৱা হোৱাই নাই আৰু এইযোৰ লৈ আহিছোঁ এইযোৰ হৈছে অলপ হেভি হয় কিন্তু শাড়ীখনৰ নিচিনা কেনেকুৱা লাগিছে জনাব এইযোৰ মই কিবা সৰস্বতী পূজাত পিন্ধিছিলোঁ আপোনালোকক ছাইডতে মই ফটোখন দি দিম কেনেকুৱা লাগিছে জনাব মানে বহুত মানুহে ভাবিব এখন শাড়ী বুলি শাড়ী নহয় মেখেলা চাদৰ এইখন হৈছে চাদৰ আৰু চাদৰখনৰ লগত এইখন মেখেলাখনো বহুত হেভি এয়া ব্লাউজটো চিলোৱা হৈছে ৰ'ব দেখাম এইটো ব্লাউজটো চিলাইছোঁ এইটো এনেই চিম্পুলকৈ চিলাইছোঁ এইটো বেক চাইডটো আৰু এইটো ফ্ৰণ্ট চাইডটো কেনেকুৱা লাগিছে জনাব আৰু এইযোৰ কাপোৰ লৈ আহিছোঁ এইযোৰ অলপ অৰেঞ্জ কালাৰ ইয়াত তিনিটা কালাৰ মিক্স আছে কেনেকুৱা লাগিছে জনাব এইখন এখন চাদৰ হৈছে আৰু এইখন হৈছে মেখেলা ভাল লাগিছে নাই আপোনালোকে কমেণ্ট কৰি জনাব দেই আৰু এইযোৰ অৰেঞ্জ কালাৰ অৰেঞ্জ আৰু ব্লু এইখন চাদৰ হৈছে চাদৰ মানে ধুনীয়াকৈ এইটো অৰেঞ্জ আৰু গল্ডেনত দিয়া আছে চাদৰখন হৈছে ব্লু কালাৰ আৰু মেখেলাখন হৈছে য়েল্লো এইখন মেখেলা ইয়াৰ ব্লাউজটো চিলোৱা আছে ক'ৰবাত সোমাই আছে বিচাৰি নাপালোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিম এইযোৰ আৰু এযোৰ আনিছোঁ এইটো ভাল লাগিছে আকৌ চিলভাৰৰ কালাৰ হৈছে মানে ভাল ক'ত লাগি দিলেগৈ এইটো ব্লাউজটো এইটো এনেকৈ চিলাইছোঁ এইটো মানে আমাৰ ঘৰৰ মায়েও পিন্ধে যে সেইকাৰণে এনেকৈ চিম্পুলতে চিলাইছোঁ আৰু অনলাইনত লৈছিলোঁ এনেকুৱা দেখিছে জনাব ইয়াত কণ্ট্ৰাষ্ট বুলি কয় যে এইযোৰে এয়া মেখেলাখন ব্লু কালাৰ আৰু এইখন চিলভাৰ কালাৰত চাদৰখন আছে তেনেকুৱা আৰু এযোৰ কাপোৰ লৈ আহিছোঁ এইটো ব্লাউজটো অলপ ডিঙিলৈকে আছে দেখিছে নহয় এইটো ফ্ৰণ্ট চাইডটো আৰু এইটো বেক চাইডৰ এনেকৈ পিছফালে হেৰি দিছোঁ এয়া দেখিছে নহয় আপোনালোকৰ আৰু ইয়াৰ লগৰ মেখেলাখন এইখনে অৰেঞ্জ কালাৰ আৰু গল্ডেন ফুল দিয়া আছে আৰু ইয়াৰ চাদৰখন হৈছে এইখন ব্লু কালাৰ আৰু লগতে পাৰিটো মানে পট্টিটো য়েল্লোত দিছে কেনেকুৱা দেখিছে জনাব পট্টি আৰু এযোৰ লৈ আহিছোঁ এইযোৰ এইখন হৈছে মেখেলা মানে ফুলটো গল্ডেনত দিছে এইটো কালাৰটো কেনেকুৱা লাগিছে এই কালাৰটো মানে
অৰিজিনেলি বহুত ধুনীয়া দেখিবলৈ কেমেৰাত বেলেগ দেখিব পাৰে আৰু চাদৰখন এইখন কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ মানে দহিটো অলপ মানে ব্ৰাউন কালাৰ দিয়া হৈছে ভাল লাগিছে না ক'ব দেই ইয়াৰ ব্লাউজটো চিলাইছোঁ এনেকৈ ব্লাউজটো নেট দি চিলাইছোঁ এইটো বেক চাইডটো আৰু এইটো বেক চাইড এইটো ফ্ৰণ্ট চাইডটো এয়া এনেকৈ দিছোঁ পিছফালে এনেকৈ ৰছী দুডাল দিছোঁ আৰু ফুল হাতত চিলাইছোঁ আৰু নেট দি দিছোঁ আৰু এযোৰ লৈ আনিছোঁ এইযোৰ গল্ডেন ফুল দিয়া আছে এইজনে কালাৰটো কি বুলি কয় মানে অলপ কনফিউজ দেই কেনেকুৱা লাগিছে জনাব এইযোৰ আৰু ইয়াৰ লগৰ মেখেলাখন হৈছে এইখন ভাল লাগিছে নাই ক'ব আৰু এযোৰ ব্লেক কালাৰত লৈ আনিছোঁ আৰু এযোৰ দেখাম এইযোৰ ব্লেক কালাৰ এইখন এইযোৰ দেখিছে নহয় এইখন হৈছে চাদৰ কেনেকুৱা লাগিছে জনাব ভাল লাগিছে নাই ইয়াত ব্লেকত গল্ডেন আৰু হোৱাইট দি এনেকৈ ফুল দিয়া আছে ময়ূৰ চৰাই এজনী আছে ভাল লাগিছে নাই আৰু ইয়াত ব্ৰাউন কালাৰ আৰু ব্ৰাউন মানে অলপ ব্ৰাউন আৰু হোৱাইট দি দহি দিয়া হৈছে ইয়াৰ মই মেখেলাখন দেখাইছোঁ এইখনো তেনেকৈ ডিজাইনত দিয়া আছে এই ব্লাউজটো চিলোৱা হোৱা নাই কাৰণ আজিকালি মেক্সিমাম মানুহে ব্লাউজ নিচিলায় কাৰণ ব্লাউজ তেনেকৈ হোৱাইট কালাৰ ব্লাউজৰ লগত মিলাই পিন্ধে যে সেইকাৰণে চিলোৱা নাই ব্লাউজটো এইযোৰ দেখিছে নহয় ব্লু কালাৰ আৰু ইয়াত য়েল্লো ফুল দিছে কেনেকুৱা দেখিছে জনাবচোন এবাৰ আৰু ইয়াত য়েল্লো কালাৰ দহি বটা হৈছে ভাল লাগিছে নাই ক'বচোন দেই আৰু এইখন হৈছে মেখেলাখন এই ওপৰলৈকে ধুনীয়াকৈ ফুল দি থৈছে গল্ডেন আৰু য়েল্লো কালাৰ ভাল লাগিছে নাই ক'ব আৰু এইযোৰ দেখাইছোঁ আৰু এযোৰ ব্লু কালাৰ দেখাম এইযোৰ ভাল লাগিছে নাই এইযোৰ মোৰ বহুত ভাল লাগে কিন্তু পিন্ধা হোৱা নাই মানে ভণ্টিয়ে এবাৰ ৰাসত পিন্ধিছিলে কেনেকুৱা লাগিছে জনাব আপোনালোকক মই ছাইডতে ফটোখন লগাই দিম হা কেনেকুৱা পাই জনাব ইয়াৰ দেখিছে নহয় কিমান ধুনীয়া লাগিছে কালাৰটো মানে কেমেৰাত বেয়া দেখিব পাৰে কিন্তু অৰিজিনেলি মানে বহুত ধুনীয়া ইয়াৰ ব্লাউজটো এনেকৈ চিলোৱা হৈছে মানে ফ্ৰণ্ট চাইডটো চিম্পুল আৰু বেক চাইডটো চিম্পুলকৈ দিয়া হৈছে ইয়াত হাতত নেট দিয়া হৈছে ফুলকৈ চিলোৱা হৈছে ভাল লাগিছে নে ক'ব ইয়াৰ মেখেলাখন এইখন মেখেলা ওপৰলৈকে ধুনীয়া মাজে মাজে গুণা দিয়া আছে ভাল লাগিছে নে এবাৰ ক'ব কিন্তু দেই মই বিচাৰোঁ ভাল নালাগিলেও আপোনালোকে ভাল লাগিছে কওক আৰু এযোৰ দেখাম আপোনালোকক মোৰ এযোৰ বহুত প্ৰিয় কাপোৰ মানে মোক বহুত ভাল লাগে এইযোৰ আপোনালোকে দেখিছিলে মানে মই ফটো দিয়াই হৈছে মই এবাৰ ৰাসত পিন্ধিছিলোঁ এইযোৰ দেখিছে নহয় ৰেড কালাৰ মানে ইয়াত হোৱাইট আৰু গল্ডেন মিক্স এনেকৈ দি থোৱা আছে মানে বহুতেই ধুনীয়া কাপোৰযোৰ মানে আৰু এইটো দেখিছে নহয় এইটো ইমান ধুনীয়া লাগিছে মানে ভাষা নাই ক'বলৈ আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই ভাল লাগিছে নে ক'ব মোৰ কিন্তু বহুত প্ৰিয় এই কাপোৰযোৰ এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা মানে মানুহে দেখিলে ক'ব এইটো পাটৰ কাপোৰ বুলি কিন্তু পাটৰ কাপোৰ নহয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ দেখিছে নহয় বেছি ভাল লাগিছে নাই ক'ব আৰু ইয়াৰ ব্লাউজটো চিলোৱা হোৱা নাই কাৰণ মই ইয়াৰ লগতে মেটচ কৰি এই ব্লাউজটো পিন্ধিছিলোঁ এইযোৰ এইটো ভেলভেট এটা ব্লাউজ এইটো ফ্ৰণ্ট চাইডটো এইটো বেক চাইড কেনেকুৱা দিছে বেক চাইডে এটা হোৱাইট কালাৰ মই ফুল মানে এজোপা পখিলা দিছোঁ কেনেকুৱা লাগিছে জনাব দেই এয়া মই ফুল হাতত দিছোঁ ইয়াৰ লগতে মই মেটচ কৰি এইবাৰ ৰাসত পিন্ধিছিলোঁ ভাল লাগিছে নাই ক'ব আৰু এযোৰ কাপোৰ লৈ আহিছোঁ একেবাৰে নতুন পিন্ধা হোৱা নাই এইখন মেখেলা মানে য়েল্লো কালাৰ মানে গল্ডেন দিয়া আছে ভাল লাগিছে নাই ক'ব আৰু ইয়াৰ চাদৰখন দেখাইছোঁ এইখন ইয়াৰো ব্লাউজটো চিলোৱা হোৱা নাই দেই আমাৰ মানে ঘৰৰ বেছিভাগ ব্লাউজ চিলোৱাই নহয় মানে বেলেগ ব্লাউজৰ লগত মেটচ কৰি পিন্ধোৱা হয় যে সেইকাৰণে লৈ আহিছোঁ এইযোৰ য়েল্লো কালাৰ ইয়াত হৈছে ব্লু কালাৰ ফুল দিয়া হৈছে আৰু মাজে মাজে গল্ডেন কালাৰো দিয়া হৈছে
ইয়াৰ দহিটো মই ব্লু কালাৰত দি দিছোঁ, ভাল লাগিছে নাই ক'ব। আপোনালোকক প্ৰত্যেকযোৰৰ কাপোৰৰ ছাইডত পিন্ধাকৈ দি দিম। আৰু ইয়াৰ ব্লাউজটো চিলাইছোঁ নেট দি, মানে ঘটি হাত দি পিনে চিলাইছোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড। কেনেকুৱা লাগিছে জনাব দেই। এইটো এটা আপোনালোকৰ ঘটি হাত দি চিলাইছোঁ ব্লাউজটো, ভাল লাগিছে নাই ক'ব। আৰু ইয়াৰ মেখেলাখন এইখন দেখিছে মেখেলাখন। আকৌ দেখাম এযোৰ দেখিছে নহয়, ৰাণী কালাৰ বুলি কয়, মানে ইয়াত ব্লেক হোৱাইট আৰু গল্ডেন দিছে, ভাল লাগিছে নাই ক'ব। মোৰ এইযোৰ বহুত প্ৰিয় কাপোৰ। আপোনালোকক মোৰ ছাইডতে ইয়াৰ এইযোৰ পিন্ধা ফটোখন দি দিম, কেনেকুৱা লাগিছে জনাব। আৰু এইযোৰ এনেকৈ চিলাইছোঁ, এইটো ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড। আৰু ইয়াৰ ব্লাউজটো মই এনেকৈ চিলাইছোঁ, ইয়াত দেখিছে নহয়, ভাল লাগিছে নাই ক'ব। ইয়াৰ চাদৰখন এইখন চাদৰ দেখিছে নহয়, ইমান ধুনীয়া লাগিছে। এখন চাওক, এইযোৰ দেখিছে কিমান ধুনীয়া। মোৰ মানে বহুত প্ৰিয় কাপোৰ এইযোৰ দেই, ভাল লাগিছে নাই ক'ব। আৰু এযোৰ লৈ আনিছোঁ, এইযোৰ নতুন হয়, এইযোৰ নতুন কাপোৰ, ভাল লাগিছেনে। এইযোৰ দেখিছে নহয়, ইয়াৰ কালাৰটো এতিয়া মই কি ক'ম। এইযোৰ দেখিছে নহয়, এইযোৰ হৈছে ব্লু কালাৰ, মানে স্কাই ব্লু, ইমানেই ধুনীয়া কাপোৰযোৰ, গল্ডেনত ফুল দি থৈছে আৰু এনেকৈ চিলাইছোঁ, দেখিছে নহয়। এইযোৰ ব্লাউজটো ক'ৰবাত আছে আপোনালোকক, ক'ৰবাত সোমাই আছে। এইখন এখন চাদৰ, মেখেলা এখন দেখিছে নহয়, সৰু ফুল দিয়া আছে, ভাল লাগিছে মানে, ভাল লাগিছে নাই ক'ব। আৰু এইযোৰ দেখিছে, দেখিছে নাই ব্লু কালাৰ, মানে আমাৰ ঘৰত বেছিভাগ ব্লু য়েল্লো সেনেকুৱাই কাপোৰ, কেনেকুৱা লাগিছে ক'ব। এইযোৰ দেখিছে নহয়, এইযোৰ পিংক আৰু হেৰি কালাৰ দিয়া আছে, ভাল লাগিছে নাই ক'ব। ইয়াৰ ব্লাউজটো এনেকৈ চিলা আছে, এইটো হৈছে এইটো ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড, আৰু ইয়াৰ লগৰ মই চাদৰখন দেখাম। মেখেলাখন আপোনালোকে দেখালে, এইখন চাদৰখন এইখন কেনেকুৱা লাগিছে জনাব। গল্ডেন আৰু পিংক কালাৰ ফুল দিছে, পিংক কালাৰ অলপ দিয়া আছে, গল্ডেনটো বেছি আছে। আৰু এযোৰ দেখাম, আৰু এইযোৰ হৈছে য়েল্ল' কালাৰ। এইযোৰ পিন্ধি মই বহুত ফটো দিয়া আছে, আপোনালোকে ফেচবুকত চাব। ইয়াত আছে ব্লু কালাৰ, অৰেঞ্জ কালাৰ আৰু গল্ডেনত ফুল দিয়া আছে, সৰু ফুল দিয়া আছে, দেখিছে নহয়, ভাল লাগিছে নাই ক'ব। এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা, ভাল লাগিছে নাই ক'ব কিন্তু দেই। ইয়াৰ মই আপোনালোকৰ ব্লাউজটো দেখাম। ব্লাউজটো একেবাৰে চিম্পুলকৈ দিছোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড, এইটো ভাল লাগিছে নাই ক'ব দেই। আৰু এইযোৰ কাপোৰ লৈ আহিছোঁ, এইযোৰ এটা সময়ত খুব ট্ৰেণ্ডত চলিলে মানে পূৰা। দেখাম, এইখন মেখেলা দেখিছে ন, মেখেলা আৰু চাদৰখন এইখন, মানে হোৱাইটত গুণা দি থোৱা আছে, সেইকাৰণে হোৱাইটৰে দহি দিছোঁ, ভাল লাগিছে নাই ক'ব। আৰু মাজে ধুনীয়া গুণা আছে, আৰু কাপোৰযোৰ ভালেই লাগে, দেখিবলৈও ভাল লাগে আৰু পিন্ধিলেও বহুত ধুনীয়া দেখে। ইয়াৰ লগত ব্লাউজটো চিলোৱা নাই, মই মানে সেই কাপোৰযোৰ লগত এই টপটো পিন্ধোঁ। এইটো ঘটি হাত দিয়া টপটো মই অনলাইনতে অৰ্ডাৰ কৰি লৈছিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এযোৰ লৈ আনিছোঁ, কাপোৰযোৰ কালাৰটো কি বুলি কয় জানো, হৈছে নেভি ব্লু, গল্ডেন আৰু হোৱাইট দি কৰা আছে। আৰু এইযোৰ নতুনেই হৈ আছে, এবাৰ দুবাৰ মায়ে পিন্ধিছে, ভাল লাগিছে নাই ক'ব। ইয়াৰ লগৰ ব্লাউজটো একেবাৰে চিম্পুলকৈ চিলাইছে, মায়ে পিন্ধে যে, সেইকাৰণে একেবাৰে চিম্পুলকৈ চিলাইছে। এইটো ফ্ৰণ্ট ছাইড, এইটো বেক ছাইডটো একেবাৰে চিম্পুলকৈ চিলাইছে। আৰু ইয়াৰ মেখেলাখন এইখন, মানে কালাৰটো ইমানেই ধুনীয়া, নেভি ব্লু যদিও মানে বহুত ধুনীয়া, মানে এই কালাৰটো বহুত ভাল লাগিছে। আৰু এযোৰ দেখাম, ব্ৰাউন কালাৰৰ, এইযোৰ ব্ৰাউন কালাৰ, এইটো হোৱাইটত
ফুল দিয়া আছে আৰু ব্লু দিয়া আছে আৰু মেখেলাখন এইখন মেখেলাখন এইখন হোৱাইট আৰু ব্লু দিয়া হৈছে ভাল লাগিছে না কুৰ্তি আৰু এযোৰ দেখাম একে মেটেৰিয়েলৰ মানে ভাল লাগিছে নে এবাৰ আপোনালোকে ক'ব এযোৰ ব্লু কালাৰ স্কাই ব্লু আৰু হোৱাইট কালাৰৰ ফুল দিয়া আছে আৰু মাজে মাজে অলপ অলপ গোল্ডেন কালাৰো আছে হোৱাইটত এই দহি বাতিছোঁ ভাল লাগিছে না এইখন হৈছে চাদৰ এইটো ব্লাউজ এইটো চিম্পলকৈ দিয়া হৈছে বেক চাইডটো এনেকৈ আৰু ফ্ৰণ্ট চাইডটো এইটো মায়ে বেছিভাগ পিন্ধে এই কাপোৰটো কেনেকুৱা লাগিছে জনাব মায়ে পিন্ধে যে সেইকাৰণে চিম্পলকৈ ব্লাউজটো দিছে এইখন হৈছে মেখেলা ভাল লাগিছে নাই ক'ব মেখেলা আৰু এযোৰ দেখাম আপোনালোকক মিচিং কাপোৰ এইখন হৈছে চাদৰ ভাল লাগিছে নাই ক'ব মানে বহুত কেইটা কালাৰ দিয়া আছে ভাল লাগিছে আৰু এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা ভাল লাগিছে নাই ক'ব কিন্তু দেই এইটো ৰেড কালাৰ তেনেকৈ দিয়া যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব নেক্সট আপোনালোকলৈ মই হোৱাইট কালাৰ মেখেলা চাদৰ আৰু মুগাৰ মেখেলা চাদৰ লৈ আহিম তেন্তে আজিলৈ বাই বাই